নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন এছাম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি অসম চৰকাৰৰ পৰা এটা এডভাৰটাইজমেণ্ট ওলাইছে। এডভাৰটাইজমেণ্টটো আহিছে, এইটো টেম্পৰাৰী এনগেজমেণ্ট কৰিব অৰুণোদয় চাওক। অৰুণোদয় আঁচনিখনৰ বাবে টেম্পৰাৰী পোষ্ট ওলাইছে। চ' বন্ধুসকল, পোষ্ট আছে 19টা। ইয়াতে 4খন ডিষ্ট্ৰিক্টত হ'ব: যোৰহাট, টেৱক আৰু তিতাবৰ আৰু মৰিনী, এলেচিয়ান আৰু দেৰগাঁও, লেক, যোৰহাট, পাৰ্টন এনেকৈ বিভাগ কৰি দিছে। চ' বন্ধুসকল, এলিজিবিলিটি লাগিব। দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ যোৰহাট ডিষ্ট্ৰিক্ট হ'ব লাগিব। আৰু ইয়াতে কোৱালিফিকেশ্যন লাগিব, এক্সপিৰিয়েঞ্চ লাগিব। গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম গ্ৰেজুৱেট লাগিব, আৰু 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। তাৰপিছত ইয়াতে দিছে প্ৰিফাৰেঞ্চ দিব এক্সপিৰিয়েঞ্চ থকাবিলাকক। গুড অৰেল ৰিটেন আৰু কমিউনিকেশ্যন স্কিল এণ্ড লেংগুৱেজ, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিলাক বিচাৰিছে। চব মানে ভালকৈ এডভাৰটাইজমেণ্টটো চাই ল'ব। বয়সৰ সময়সীমা দিছে 21 বছৰ 35 আৰু ইয়াতে ফিক্স পে থাকিব 15,000। DA অৰ্ডাৰ এলাউন্স থাকিব উইদাউট কেটেগৰী আনৰিজাৰ্ভ ওলাইছে। তাৰপিছত লাষ্ট ডেট হ'ব 26 অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। 5টা বজাত সময়টো, আৰু 3rd ছেপ্টেম্বৰ 2020। মোড অফ ইণ্টাৰভিউ উইল বি ডিচাইডেড অন বেচিক অফ টোটেল এপ্লিকেশ্যন ৰিচিভ। ইয়াতে ডিচাইড কৰিব বেচিক অফ টোটেল এপ্লিকেশ্যন ৰিচিভ বা এক্সপিৰিয়েঞ্চ থকা এনেকুৱাকৈ ল'ব, আৰু সেইটো হৈছে ল'ব। আৰু ইয়াতে কিছুমান আৰু কি লাগে, পিৰিয়ড মিনিমাম পিৰিয়ড 2 মান্থ হ'ব, 2 মাহৰ কাৰণে। আৰু এনগেজমেণ্ট স্কিমছ পে'মেণ্ট এইবিলাক চাই ল'ব বাৰু, কি দিছে এডভাৰটাইজমেণ্টটো। চ' বন্ধুসকল, যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে, অনলাইন মোড হয়। চ' আৰু এপ্লাই কেনেকৈ কৰিব, ইয়াতে এইটো দিয়া আছে ৱেবছাইটটো আপোনালোকে ক্লিক কৰি তাত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ সময়সীমা 10টা বজাত 31 আগষ্ট। চ' আজিৰ পৰাই হৈছে। আৰু অনলাইন টেষ্ট, ইণ্টাৰভিউ, হল টিকেট, ৰিজাল্ট এটচেপ্টাৰ অনলাইনতে হ'ব চব সকলো। যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। থেংক ইউ।